দোকানবোৰ এক্সপ্ল'ৰ কৰিব আহিছোঁ। এফালে ফাষ্ট ফুডৰ দোকান আছে, এফালে ছোৱালী পিন্ধিবলৈ জুমকা বাগেৰা চব আছে। ৱাও কি আল্টিমেট। মিগম কুলিও আহিছে আজি, কেনেকুৱা লাগিছে ভাই? ভাল লাগিছে। 1 টকা নথকাকৈ পালনাম চাব আহিছোঁ। ৱাও কিহৰ ডনেশ্যন? জেলেপি খাবলৈ। আহক বাইদেউ, এশ। আৰু আমাৰ নিজু আহিলে, সেৱা কৰিলা? চ' হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীতিশ ব্লগ। আৰু আজি আমি আহিছোঁ পালনাম চাবলৈ। আজি ছেকেণ্ড ডে ন, দেখাই আছোঁ আপোনালোকক কিমান মানুহ আহিছে আজি। মিগম কুলিও আহিছে আজি। ৱাও কেনেকুৱা লাগিছে ভাই? ভাল লাগিছে। ভাল লাগিছে। মানুহ আজি কমিছে ন, মানে ছেকেণ্ড ডে টু যে আজি ছেকেণ্ড দিনা হয়। এইবোৰ চব ফাষ্ট ফুডৰ দোকান ডাঙৰ ডাঙৰ। আৰু জেলপি গৰম গৰম জেলপি, এই মজা। মাত্ৰ 10 টকা। হা ছাৰ মিঠা পান এটা খোৱাচোন। মিঠা পান খোৱা। মিঠা পান খুৱাব এতিয়া আমাৰ নিতুল ছাৰে। 1 টকা নথকাকৈ পালনাম চাব আহিছোঁ। গাইছ, আৰু আমি এতিয়া দলঙৰ ওপৰত বহি আছোঁ আৰু ইয়াতে কি ধুনীয়া হাৱা মাৰি আছে ন, একদম ভাল লাগিছে। আৰু সেইকাৰণে আমি নোযোৱাকৈ বহি আছোঁ। ফ্ৰেছ লাগিছে একদম। ইয়াত ধুনীয়াকৈ গছ গছনি আছে আৰু তলত পানী। ৱাও বহুত ভাল লাগিছে, শান্তি মানে শান্তি পৰিৱেশ। আহক বাইদেউ, এশ আহক। শ্ৰী শ্ৰী হাউনিয়তী সত্ৰ পালনাম উৎসৱ আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা। ইমাৰ্জেঞ্চিৰ কাৰণে ফায়াৰ ছাৰ্ভিচ। আগত দোকান দিবলৈ পাৰিম না? এই মন্দিৰ গেটৰ আগত দোকান দিব পাৰিম না? মোৰ অসুবিধা হোৱাকৈ কাম নকৰিম। নহয় এইটো নহয়, আমি খুৰুকৈ দিম। মোক দোকানে চাইছে নহয়, কিছুমান খুৰু। মেইন গেটত পাম আৰু অলপ আগত। নমস্কাৰ। আৰু আমাৰ নিজু আহিলে, সেৱা কৰিলা? অ'কে, একেলগে সোমাম ন। মেইন গেটটো নেতি সত্ৰৰ। এতিয়া মেইন ভিতৰত সোমাই আহিলোঁ চপ্পল খুলি। এতিয়া মজাকৈ গৈ লওঁ, সেৱা কৰি লওঁগৈ ভিতৰত। আৰু এয়া চাওক সত্ৰৰ ভিতৰৰ পৰিৱেশ, কিমান গ্ৰীনেৰী কি মজা। আৰু ভিতৰত বহুত মানুহ সেৱা কৰি আছে। এতিয়া অলপ ওচৰে পাঁজৰে ঘূৰি লওঁ। আৰু ইয়াত পুখুৰী এটা আছে। আগতেও মই বহুত ভিডিঅ' বনাইছোঁ আউনীআটী সত্ৰৰ, আপোনালোকে চাব আগৰ ভিডিঅ'বোৰো। আজি প্ৰথম আহিছা ন তুমি? ছেকেণ্ড টাইম। আৰু এইফালে ডাঙৰ মাছ এটা আছিলে, এতিয়া নাইগৈ দেখোন, আগতে আছিলে। আৰু আমি ভিতৰত সেৱা কৰি ধুনীয়াকৈ ওলাই আহিলোঁগৈ। আৰু এতিয়া মেইন গেটটো আপোনালোকক দেখাম। আমাৰ প্ৰেচিডেণ্টো আহিছে। আপিও আছে লগত। আৰু এইটো চাওক আউনীআটী সত্ৰৰ মেইন গেটটো, ইয়াৰ পৰা চিধা সোমাই যাব লাগে। ইয়াত চাওক কিমান ডাঙৰ। আৰু ইয়াত গোটেই দোকান কাপোৰ কানি চব পাব মানে। চ' এতিয়া আমি কিবা এটা খাই লওঁ, যিহেতু আমি পালনাম চাব আহিছোঁ। জেলপি খাবই লাগিব ন। ত' গৰম জেলপি কমলা ধুনীয়াছে খাই লওঁ। সেই আমাৰ নিতুল ছাৰহঁতকো লগ পালোঁ। হয় ছাৰ, হাই। তহঁতি ছোৱালী চাবই আহিছ আৰু ন? ডনেশ্যন তুলি আছে বোলে। কিহৰ ডনেশ্যন? জেলেপি খাবলৈ। জেলপি খাবলৈ। আচ্ছা, আজি ইমান মানুহ ফুল নাই বাৰু। লাষ্ট দিনা, আজি ছেকেণ্ড ডে ন ছাৰ? আজি ডে 2 আৰু 3 দিন হয় ন? আৰু 3 দিন আছে। যদি আপোনালোকে আহিব বিচাৰে আহক আউনীআটী সত্ৰ। আল্টিমেট। চ' গাইজ, মজাকৈ সেৱা কৰিলোঁ আৰু এতিয়া ওলাই আহিছোঁ। দোকানবোৰ এক্সপ্ল'ৰ কৰিব আহিছোঁ। চ' এইফালে চাওক কিমান দোকান। এইফালে ফাষ্ট ফুডৰ দোকান আছে, এইফালে ছোৱালী পিন্ধিবলৈ এইটো কি বুলি কয়, এইটো জুমকা বাগেৰা চব আছে। আৰু আজি মানুহ অলপ কম হৈছে, যিহেতু আজি ছেকেণ্ড ডে। চ' আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। আৰু 3 দিন হ'ব। চ' মজাকৈ চালোঁ আৰু এতিয়া ৰুমলৈ যাওঁ। লাষ্ট দিনা আহিম, আকৌ ব্লগ এটা বনাম। এইটো ব্লগত ধামাকা হ'ব। আজি এইটো কেনেকৈ নৰ্মেল জাষ্ট সৰু সুৰা আৰু জাষ্ট আপোনালোকক দেখালোঁ। আমাৰ কাৰণে নহয়, এইটো সৰু বাচ্ছাৰ কাৰণে। চ' ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। বাই গাইছ।